मिट्टी से नहीं जज्बातों से फिर रहा हूँ ढूंढता স্বাভাৱিক মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত সব খতম ডেম বনাই যি বনাই থাকক মোৰ ক'ব লগা নাই কিন্তু ৰাইজ য'ত বটত কৰিব নালাগে আজি শিৱসাগৰত যিটো পৰিস্থিতি না পাগল হৈ যাব লাগিব গৰু ছাগলী যি পৰিস্থিতি আজি ইমান গৰু ছাগলী মৰি গৈছে আৰু তাৰ লগতে মানুহ পথাৰত মানে কি আৰু ভেকলা ভাড়া দি আছে ভেকলা মোৰ ভাষাত ভেকলা ভাড়া দি আছে মানে মানুহৰ মূল্যই নাই পানীত গতিকে যিয়ে নহওক কিয় এইটো কিন্তু বানটো কৃত্ৰিম যেন লাগে কাৰণ কিয় প্ৰাকৃতিকভাৱে এই বৰষুণৰ পানীত পাহাৰৰ পৰা বৰষুণ দিলে পাহাৰৰ পৰা বৈ আহিব সেই পানীৰ এই বানপানী নহয় ফাইনেল এইটো পাহাৰটো ধামকে পৰি গৈছে পানীখিনি ওলাই আহিছে স্বাভাৱিক মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত সব খতম আজি আচল কথাটো এইটো ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছোঁ হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে হয় এইটো অকল ক্লাউড ব্ৰাষ্টৰ ঘটনা নহয় তাতকৈ ডাঙৰ কিবা আছে এতিয়া একেলগতে গুচি আহিছে পাহাৰটো ধামকে পৰি গৈছে পানীখিনি ওলাই আহিছে মৰিছোঁ আমি শিৱসাগৰ মৰিছোঁ আমি যোৰহাট মৰিছোঁ আমি চৰাইদেউ সেই কথা কওঁ বুলি ভাবি মোক আজি বিধানসভাত ক'বলৈ দিয়া নাই স্বাভাৱিক মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত সব খতম আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক সব খতম যোৱা 100 বছৰ 200 বছৰত যি ইনকাম কৰিছিলে সব শেষ হৈ গ'ল মানুহ পাগল হৈ গৈছে সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই মোৰ তাত লাগে 115খন মোৰ সমষ্টিত লাগে 115খন নাও মোক দিছে 12খন নাও 12খন মানে ভীষণ ক্ষতি হৈছে অসমৰ ভীষণ ক্ষতি বুলি ক'ব লাগিব গতিকে বহি থাকিলে নহ'ব সকলোৱে যি পাৰে অলপ হ'লেও দিয়ক তেতিয়াহে সেই মানুহখিনি উদ্ধাৰ হ'ব আৰু তামোলপুৰৰ পৰা একেবাৰে সকলোৱে উঠি পৰি লাগিছে কাৰণ কিয় ৰাভা ছাত্ৰ সন্থা হওক আছু হওক কোচ ৰাজবংশী ছাত্ৰ সন্থা হওক বা ই ৰিক্সা সন্থা হওক বা বণিক সন্থা হওক সকলোৱে সঁহাৰি জনাইছে দোকানীবিলাকে পইচা তুলিছে ই ৰিক্সা সন্থাই মানে ড্ৰাইভাৰবিলাকে পইচা তুলিছে ছাত্ৰ সংগঠনে পইচা তুলিছে নিজৰ পৰাও দিছে কেনেকৈ যাতে সহায় কৰিব পাৰে সেইটোতে লাগি আছে আৰু যিয়ে কি নহওক মোৰ তাত এটা কমেণ্ট আহিছে আগৰ ভিডিঅ'ত গতিকে খুব সুন্দৰ কমেণ্ট সকলোৱেতো বান সাহাৰ্য কৰি আছে তাত গৰু ছাগলী আছে যদি কোনোবাই দিব মন কৰে গৰুৰ কাৰণে বা ছাগলীৰ কাৰণে খাদ্য জীৱ জন্তুৰ কাৰণে কাৰণ সেই জন্তুবিলাকো সেই জীৱবিলাকেওতো খাব পোৱা নাই বানপানীৰ কাৰণে ঘাঁহ চাহ একো নাই গতিকে কোনোবাই ভাবিব পাৰে তেনেকুৱা কৰি গতিকে এইটো ভাল কথা